আজি মোৰ মনৰ কথা এটা আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু কথাটো হ'ল যেতিয়া আমি নিজৰ ঘৰত লুচি খাবলৈ লওঁ ফুলা ফুলা লুচিটো যে তেতিয়া ইমান ধুনীয়া হয় বা চিকেনৰ লগতে হওক বা আলুৰ লগতে হওক যিহৰ লগতে হওক কিন্তু কেতিয়া মানে হয় ন প্ৰায়ভাগে ধুনীয়া হয় বুলিয়ে ক'ব লাগিব ফুলা ফুলা হয় আৰু যেতিয়া আলহী আহে আমাৰ ঘৰত তেতিয়া লুচিকেইখন প্ৰথমে ধুনীয়াই হয় ন ফুলা ফুলা হয় তাৰপিছত লাহে লাহে লুচিকেইখন কিবা নুফুলা হৈ যায় আকৃতিটো বেলেগ ধৰণৰ হৈ যায় চেপেটা হৈ যায় বা তেল বেছি সোমাই যায় মোৰ ক্ষেত্ৰত মানে এনেকুৱা বহুত বাৰ হৈছে আৰু আপোনালোকৰ ক্ষেত্ৰত এনেকুৱা হয় নাই বাৰু আপোনালোকে জনাবচোন আপোনালোকৰ মতামত মোক দিব সেইকাৰণে ভাবিলোঁ বোলো নাই আজি সুধোচোন সদায় কিছুমান কথা মনে বৰ আমনি কৰি থাকে সেইকাৰণে ভাবিলোঁ আজি বোলো ফেচবুকত আজি মই সুধোচোন মোৰ বন্ধু বান্ধৱীসকলক যে হয় নে নহয় মানে এনেকুৱা আপোনালোকৰ ক্ষেত্ৰত ঠিক আছে মতামত কিন্তু আপোনালোকে জনাব দেই ঠিক আছে বাই বাই